নমস্কাৰ সকলোকে। আজি মোৰ নতুন এটা ভিডিঅ'ত মই একদম ভুৱা পাতি বিচনাৰ পৰা আৰম্ভ কৰি দিছোঁ। আজি এটা বহুত ভাল খবৰ আছে আপোনালোকক দিবৰ কাৰণে, অকল আপোনালোকক দিবৰ কাৰণে বুলিয়ে নহয় মানে, সেইটো কাৰণে বিচনাৰ পৰাই মই ষ্টাৰ্ট কৰি দিছোঁ। ইমানেই ভাল খবৰ মানে, এটা ইমান বছৰ ধৈৰ্যৰ পাছত ইমান এটা ভাল খবৰ, যোনটো আমিও কৈছিলোঁ নালাগে নালাগে বুলি, নহ'ব বুলি, কিন্তু সেইটো ধৈৰ্যৰ ফলত কিবা এটা ৰং আহিলে মানে বহুত ধুনীয়া। সেইটোকে আজি আপোনালোকক ক'বলৈ গৈ আছোঁ। সেইটো কাৰণে বিচনাৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অ' বালা আহিলা? গৈছো ৰবা। আহিলা? তুমি আহিলা কাৰণে সোনকালে উঠিব পাৰিলো। তই স্কুল যাৱ নেকি? এইফালে স্কুললৈ ওলাই আহি এইটো কি মেজিক? এইটো কি হয় মানে? এইটো মুখৰ এনেকে ফাটো ফাটো ফুটে, দেৱালীত বম নহ'লে হাত পাতি আছে চাহ এখন। সেইটো কাৰণেহে গাই দিব লাগে আৰু। মুখত দিলে ফুটে নেকি? চাওঁ মুখত দেখোন বগী। মুখত আকৌ মুখত ভৰাই দে। ফুটিছে নেকি? নাই ফুটা। এইহে পাৰিব। চুপি থক এতিয়া। ফুটিছে জানো? ফুটা নাই? ইছৰা মনলেতো লৰালি উভতি আহি থাকিবই, কিন্তু তাৰ আগতে আমি একদম যাওঁ এতিয়া মানে হেৰি হোটেল মানে মিঠাই লৈ আহোগে। মিঠাই খাবা নহয়? তুমিতো কথাটো গম পাইছাই। মিঠাই আনোগে মালদাই মই, তাৰপিছতহে বাকীখিনি একদম দেখাই আছো। আচলতে ভিডিঅ'টো মই কালিয়ে আপোনালোকক ক'ব লাগিছিলে, কিন্তু কিছুমান প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো দিব নোৱাৰিলো। আজি চাই থাকক। সেইটো কাৰণে বতৰটো কেনেকুৱা বেয়া দেখিছে ন, সেইটো কাৰণে মানে মাক পটককে স্কুলত থৈ আহিবগে লাগে। মাক বুলিয়ে নহয়, গুণোৎসৱ নে কি আছে যে, সেইটো কাৰণে এই ভণ্টি এজনীও আছে, তাইকো থৈ আহিব লাগে, মাকো থৈ আহিব লাগে। মা অহাৰ পিছতহে মানে কাহিনীটো আপোনালোকক কৈ ভাল লাগিব ন, সেইটো কাৰণে অলপ দেৰিলৈকে মই থৈ দিছো। এতিয়া মাহঁতক পটককে থৈ আহো স্কুলত। আৰু যিহেতু বতৰটো বেয়া, আৰু এজন ভকতক পালো, তেওঁৰ গুণোৎসৱ আছিলে। এতিয়া তেওঁৰ কাৰণে মই স্পেচিয়েলি মানে আকৌ টাউন যাবলগীয়া হৈছে থৈ আহিবলৈ। বেচেৰাটো ৰখি আছিলে, পৰীক্ষাও আছে, সেইটো কাৰণে বোলো ময়ে থৈ আহোগে নে কি। পাই গ'লি, এইখনতো আমিয়ে পঢ়িছিলো বাৰু। কি হ'ল তই কেলে আজি স্কুল আহিছ? বাইদেউ মানে গৈছিলে ঘৰলৈ গৈ মানে আইডেন্টি কাৰ্ড দিছে। আইডেন্টি কাৰ্ড তাক অলৰেডি দি থৈ আহিছে মানে, তাক মাতিছে মানে দুদিন গৈ পেলাই নি, ইমান দিনে স্কুল অহা নাই। যা 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 যা, দেৰি হৈ যাব, যা যা। চিধাই লৈ আহিলো। আৰু এয়া ফাৰ্ষ্ট আমাৰ খবৰ লোৱা মানুহ। কি খবৰ ল'ব আহিলা নেকি? খবৰটো লৈ ললো। কেনেকুৱা লাগিলে শুনি? লোৱা মোৰ হাতে অকমান মিঠাই দিয়ক। মোৰ মিঠা কয় যে ভাল কাম হলে বা ভাল কিবা এটা হলে মিঠাই লাগে, মিঠাই লাগে। সেইটোৱে। খবৰটো শুনি কেনেকুৱা পালা? সুন্দৰ। ভাল পাইছাতো সঁচাকে? সঁচাকে ভাল পাইছো। কিন্তু মাল নাখালে, টুপি আজি খুলি দিলে। টুপি খুলি দিছে, মাল পোৱা নাখাবলৈ। কিন্তু মিঠাই খোৱা নাই, খাবাগে এতিয়া মিঠাই দেই। মিঠাইৰ লগতে তোমালে স্পেচিয়েল বস্তু এটা আনি থৈছো। দিলো ইয়াক দিলো। এইখন মোলৈ 1 কেজি লাগিছিলে। সেইদিনাখনি জমনি কথা এটা আপোনালোকক কৈ দিওঁ দেই। এইজনী চাওক, এইজনী আমাৰ বগী। তাই মানে মোৰ দোকানখন বন্ধ থকা দেখি বাপেকে কৰা খেতি গোটেইখিনি উঘালি পেলাই নি, নেমুৱে চেমুৱে, কলি নেমুৱে চেমুৱে চব ছিঙি দোকানত গৈ পেলাই নি মানে হেৰি কৰি আছেগে, বিক্ৰী কৰি আছেগে। এনেকুৱা পিটন দিছে। তাৰপিছত দোকানী হ'ব গৈছিলে সিহঁতি দুজনী, পাগলী। মোক দেখিছে নাই? গাঁৱৰ ছোৱালী মোক। আপোনালোকক মেইন কথাটো কৈ আছো অকমান সময় পাছতে, কাৰণ মা আহিলেহে কথাটো কৈ ভাল লাগিব। সেইটো কাৰণে মানে মা অহালে অপেক্ষা কৰি আছো দেই। বাকী কিনো হয় কিনো নহয় চাই থাকক, কৈ আছো আৰু মানে অলপ পাছতে। মানে এনেকুৱা হৈ গ'ল কি, মা অহা মানে দেৰি হৈ গৈ আছে। ময়ো ভিডিঅ'টো আপোনালোকলৈ মানে সোনকালে দিব লাগে, সেইটো কাৰণে মা নহাকে কথাটো মানে কৈ দিওঁ বুলি ভাবিছো হা। মানে কথাটো কেনেকে আৰম্ভ কৰো, কি আৰম্ভ কৰো, মানে মোৰ মুখখন আকৌ সেই জিভাখন লেপা থেপা যে, সেইটো কাৰণে মানে কথাবোৰ বুজাবলৈ অকণমান প্ৰব্লেম হয়। আৰু এইটো দেখিছানে, আধা বনোৱা এটা ভেলাঘৰ, যোনটো আমি বনাইছিলোঁ, কিন্তু আধাতে মই এৰি দিলোঁ। মই বোলে এইবাৰ বিহু নহ'ব যে, সেইটো কাৰণে মালদাক ক'লেও নালাগে আৰু বনাব। কেলে কি কথা মই এইটো ভিডিঅ'তে কৈ দিম আপোনালোকক। কেলেনো বিহু ভালকৈ এইবাৰ মানে ইমানো উলহ মালহেৰে মানে হুলস্থুল কৰি এনেকৈ নহ'ব বুলি কৈছোঁ, মই আপোনালোকক জনাই দিছোঁ।
আমাৰ মানে ককাৰ গাটো বহুত বেয়া, সেইটো কাৰণে মানে এবাৰ এইবিলাক হুলস্থুল নকৰোঁ বুলি ভাবিছোঁ। আৰু বিশেষকৈ লক্ষ্মীকো আজি আপোনালোকে ভিডিঅ'ত নাই দেখা। তাই মানে এই কেছটো হৈ যোৱাৰ পিছৰ পৰা মানে বহুত দুৰ্বল মানে গা বেয়া কিবা কিবি হৈয়ে থাকে। সেইটো কাৰণে তাই মানে শুই আছে। তাইক ভিডিঅ' কৰহি বা ভিডিঅ'ত কিবা কৰহি সোধাও নাই, একো কোৱাও নাই। এতিয়া মেইন কথাটো কওঁ, আমি যেতিয়া সৰু আছিলোঁ, চাকৰিটোৰ কথা কৈছোঁ দেই, ৰ'ব। আমি যেতিয়া সৰু আছিলোঁ 4ৰ্থ শ্ৰেণীত পঢ়োঁতে LP স্কুললৈ মানে চৰকাৰে, আগতেতো এইবিলাক নাছিলে ন, সেইটো কাৰণে মই প্ৰথমবাৰ বুজাই দিছোঁ। তেতিয়া মধ্যাহ্ন ভোজন আহিছিলে, মানে স্কুলত ভাত দিয়া ছিষ্টেমটো আছিলে। তেতিয়া আমি ওলাই যাব লৈছিলোঁ LP স্কুলৰ পৰা, আমিতো খাব নাপালোঁৱে ভালকৈ। সেই LP স্কুলত থকা দিনতে যে আহিলে মধ্যাহ্ন ভোজন, তাৰ 1 বছৰ 1.5 বছৰমানৰ পিছৰ পৰাই মায়ে মানে মই যোনখন LP স্কুলত পঢ়িছিলোঁ তাত মানে ৰান্ধনি হিচাপে ভাত চাত বনাই মানে ল'ৰা ছোৱালীক খুৱাই আছিলে মানে। তেতিয়াতো এইটো চৰকাৰে ইমান পইচা পাতি দিয়া নাছিলে বা ৰেগুলাৰটো নহয় এইটো চাকৰি। কিন্তু ইমান বছৰ কৰি মাহঁতক আমিও ক'লোঁ যে, মাক বেলেগেও ক'লে, দেউতা জীয়াই থাকোঁতেও ক'লে, এইবোৰ কেলৈ কৰি থাকিব লাগে, নালাগে, এনেই পইচা পাতি নাপাওঁ কিবা কিবি। ময়ো ক'লোঁ যে পইচা পাতি নাপাওঁ কিবা কিবি, নালাগে, যাব নালাগে, বেয়া লাগে নহয়, তেনেকৈ কওঁ আৰু। কিন্তু মায়ে নামানিলে মানে, কৰি গ'ল। এতিয়া যোনসকল মানে ৰান্ধনি বা মধ্যাহ্ন ভোজনৰ সেই LP স্কুলতে হওক, হাই ছেকেণ্ডেৰী স্কুলৰ কথা মই নাজানো, কিন্তু LP স্কুলৰখিনি কথা কৈছোঁ, মা আছে কাৰণে গম পাওঁ। সেই মানুহখিনিয়ে গম পাব যে এতিয়া ৰিচেণ্টলি চৰকাৰে এইটো মানে হেৰিটো পাৰ্মানেণ্ট কৰি দিছে, আৰু তাৰ মানে দৰমহা 6,000কৈ কৰি দিছে মানে। মই এইটো ভিডিঅ' আজিহে বনাইছোঁ, কিন্তু কেইদিনমান আগতেই হ'ল। তাকে মানে ভিডিঅ'টোৰ কাৰণেই মই মিঠাই চিঠাই লৈ আহিছোঁ, কাৰণ দেখাব লাগিব ন আপোনালোককো। আৰু মেইন কথা হৈ গ'ল কি, মায়েও কোৱাও নাছিলে, মই ভালকৈ মানে গম নাপাওঁ, মাৰ কথা ইমান সুধি মেলি নাথাকোঁ ন, যে কি স্কুলত কি হৈ আছে কি নাই, কাৰণ মই ঘৰত ইমান নাথাকোঁ, এই ভিডিঅ' চিডিঅ' বনালেহে থাকোঁ। তাৰপিছত মায়ে কালি পৰহি দিনাখনি ক'লে, তাৰপিছত আৰু মই একদম বোলে এইটো ভাল কথা, কাৰণ মায়ে ইমান বছৰ 10-15 বছৰ বাৰু নাই হোৱা, 10-12 বছৰ এটা কামত লাগি এতিয়া ছাকচেছ হৈছে। তো সেইটো মানে মোৰ বিৰাট ফূৰ্তি লাগিছে মানে, যে মাৰ কিবা এটা হৈছে মানে, মাৰ চাকৰি হৈ গ'ল। চৰকাৰী চাকৰি, ঝাৰু মৰাটোও চাকৰি, ভাত বনোৱাটোও চাকৰিয়ে। চৰকাৰ ধন খাবলৈ কপাল লাগিব বুলি কয় যে, সেই কপাল আমাৰ নাই বাৰু, কিন্তু মাৰ আছে মানে। মায়ে লাষ্টত পালেগৈ যে, সেইটোৱে মানে মোক কিবা এটা বহুত ফূৰ্তি লাগিলে মানে। মই সেইটো কাৰণে ভিডিঅ'টো বনাওঁতেই মানে মিঠাই চিঠাই আনি চবকে খুৱাই দিছোঁ। এতিয়া মাকো খুৱাম বুলি ভাবিছিলোঁ, কিন্তু মা বহুত দেৰি হৈ আছে মানে মূল কথাটো হৈ গ'ল কি, আজিৰে পৰা মানে এইকেইদিনৰ পৰা আমাৰ ঘৰখনত কিবা এটা ভাল লাগিছে কি, চৰকাৰী চাকৰি কৰা মানুহ এজনী আমাৰ ঘৰত আছে মানে। সেইটোৱে মোৰ ভাল লাগিছে। আপোনালোকে এইটো নক'ব যে এই 6,000 টকা দৰমহা, ই একেবাৰে বৰ চাকৰিটো পালে ইমান ফূৰ্তি। মোৰ সেইটোৱে ফূৰ্তি লাগিছে, কাৰণ মোৰ মায়ে মানে 10-15 বছৰ কাম কৰি পেলাই এনেই কাম কৰিলে মানে, এনেই কাম কৰি এতিয়া মানে কিবা এটা চৰকাৰ ফালৰ পৰা পাইছে মানে, পাব আৰু সেইটো কিবা এটা ভাল লাগিছে মানে। মা ছাকচেছ হৈছে যে, যেনেকৈ মোৰ সৰু সুৰা কাম এটা, মই যিমান পৃথিৱীত বহুত ডাঙৰ কামটো কৰিব পৰা নাই, কিন্তু সৰু কিবা এটা ছাকচেছ হ'লে চবতকৈ বেছি ফূৰ্তি থাকে আমাৰ মা। এতিয়া মা ইমান ডাঙৰ কাম এটা হৈছে, মইনো ফূৰ্তি নকৰিমনে? বা আপোনালোকে হ'লেও নিজৰ মাজনী যদি ছাকচেছ হয় কিবা এটা কামত, আপোনালোকে ফূৰ্তি নকৰিবনে? সেইটো ফূৰ্তিয়ে মানে মোৰ গাত লাগিছে। সেইটোকে আপোনালোকক জনাবলৈ মানে অতদিৰ পৰা ৰখাই থৈছিলোঁ, বেয়া নাপাব। এতিয়া কৈ দিলোঁ কথাখিনি। মই মা আহিলে ক'ম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ মা ভাগৰ দেৰি হ'ব, আপোনালোকেও মানে বহুত আমনি পাবতো ভিডিঅ'টো চাই পেলাই, সেইটো কাৰণে এতিয়া কৈ দিলোঁ। আৰু সেইটো ফূৰ্তিতে আজি মানে মই মিঠাই চিঠাই খুৱাই দিলোঁ। এতিয়া মই নিজে গাহৰিও খাম, মালদা খালি আহিব লাগে সোনকালে। আৰু এইবাৰ আমাৰ বিহু মানে ইমান ভাবিছিলোঁ বহুত কিবা কিবি কৰিম, কিন্তু ভেলাঘৰটো মই আধাতে ৰখাই দিলোঁ, কাৰণ ওচৰতে মানুহযোৰ ককা মানে এই হাৰ্ডিডাল এনেকৈ ভাগি পেলাই মানে ঘূৰি গ'ল। আৰু যিহেতু বহুত বয়স হৈছে ন, অপাৰেশ্যনো কৰিব নোৱাৰে এনেকুৱা মানুহক, ককাই মানে ৰাতিটো চিঞৰি থাকে। সেইটো কাৰণে এই ঘৰৰে সৰুৰ পৰা দেখি অহা মানুহটো মানে মোৰ নিজৰ ককা যদি এনেকুৱা হৈ থাকে, মইনো কেনেকৈ বিহুখন পাতিম বাৰু কওকচোন, ইমান ধুমধামে। সেইটো কাৰণে বিহু কি হয় দেখা যাব ন। আৰু লক্ষ্মী গাটো বিশেষকৈ বহুত বেয়া মানে, সেইটো কাৰণে এইবাৰ বিহু ইমান ভাল নহয়। কিন্তু তাৰ আগতে আপোনালোকক বিহু পাছত বাৰু শ্বৰ্ট ফিল্মখন দিবলৈ মই বহুত জোৰেৰে চেষ্টা কৰিম দেই গাইজ। ভিডিঅ'ত বাৰু ৰেচিপি নেদেখাওঁ, এয়া মাংস গাহৰি আনি দিলোঁ, কেৰাহী এখন, আৰু বনাব সেইটোকে মানে দেখাই দিলোঁ। ফূৰ্তিতে গাহৰি এখন খাবই লাগিব। আপোনালোকক সদায় দেখি থাকিলে আপোনালোকে আমনি পাই যাবতো ৰেচিপিটো, সেইটো কাৰণে মানে মা অহালে এতিয়া অপেক্ষা কৰোঁ, মাৰ ৰিয়েকশ্যনটো কি হয়। মাক মিঠাই এটা খুৱাই চাব, হাঁহি নামাৰিব তেনেকৈ দেই।
তো শেষতনো কি দেখাম আৰু মাঘৰ বিহু আহি আছে বুলি এইটোকে দেখালো আৰু দেই আপোনালোকক